Hello guys, welcome back my YouTube channel Nandi Das. আমি এনেকুৱা এখন ঠাইলৈ যাম হাজোৰ য'ত নাম হয় নেতাই ধুবুনী ঘাট। আমি তাতে যাম আজি, লগতে মোৰ কৃষ্ণও যাব, মোৰ লগ কৃষ্ণ। তাতে আমি যাওঁ, এতিয়া কৃষ্ণৰ ঘৰলৈ যাওঁ। এই পালো, হাই। আমাৰ ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। তো আমি যাই আছোঁ বৰ্তমান এতিয়া। এই ৰাস্তা আহি পালোঁ হাজো গুৱাহাটী ৰোড। অলপ আগত আমি এটা বেলেগ শ্বৰ্টকাটেদি যাম, আমি ইফালেদি নাযাওঁ, আগৰ ৰাস্তাটো দি যাওঁ পুলিচালা ওচৰৰে। আমি পালোঁ পুৱামক্কা গেট। পুৱামক্কা যোৱা ৰাস্তাটোৰ আমি ৰাইট চাইডেদি যাব লাগিব। তো এই আমি পুৱামক্কা যোৱা ৰাস্তা এই ওপৰেদি এইফালেদি যাম এতিয়া। ৰাস্তাটো বেয়া আছে, তথাপিও আমাৰ শ্বৰ্টকাট হয় এইফালেদি, তো সেইকাৰণে আহিলোঁ। এইফালে আমি আহি পালোঁ বৰ্তমান এই হাজোৰ পিকনিক প্লেচ। পিকনিক খাব আহে বহুত পিকনিক প্লেচ। আমি পাই গেলো আমার স্পট। তো কেনা লাগিছে? মজা, ভাল লাগিছে না? মজা। আমি মানে ডিউটিৰ পৰা আহিলোঁ সোনকালে, তো ভাবিলোঁ এবাৰ চাই আহোঁ জাগাখিনিতে, আপোনালোককো দেখাওঁ, ঘূৰিও আহোঁ। তো বহুত দিন অহা নাই, মই আজি 6-7 মাহমান অহা নাই। তো আমি আহিলোঁ। প্ৰথমতে আমি এটা কি এইটো সাৰ গৰু এটা আছে, এইটো মন্দিৰটো। এতিয়া আমি চেণ্ডেলবোৰ থ'ব লাগিব। ইয়াতে আমি যাই আছোঁ। আমি সাৰ গৰুটো পালোঁ। সোনকালে যাতে এটা গাৰ্লফ্ৰেণ্ড আহি যায় ইয়াৰ। কৃষ্ণ কি মাগিলে ভগৱানক? নাই, এনেই আৰু সুস্থ থাকিলেই হ'ল। সুস্থ থাকিলে না কিবা বেলেগ? নাই, বেলেগ মাগা নাই। বেলেগ তুমি নহয় ন? ভাবাৰ দৰে মই একো মাগা নাই। হয় নেকি? তো আমি এতিয়া নেতাই ধুবুনী ঘাটলৈ যোৱাৰ আগতে আমি এটা বস্তু দেখাই লওঁ আপোনালোকক। ইয়াতে আমাৰ খেতি কৰে কিছুমান পাহাৰৰ এৰিয়াত, ইয়াতে ৰবৰৰ খেতি। তো চাওক ইয়াতে কেনেকুৱা মই দেখাই আছোঁ আপোনালোকক, এইবোৰ ৰবৰৰ গাছ। কি ধুনীয়া জেগা, চাই লওক এবাৰ। কি ধুনীয়া জেগা ইয়াত। ইয়াতে চিনেমা শ্বুটিং কৰিব আহে কিছুমান। ইয়াতে ৰবৰৰ খেতি এইবোৰ। কি বস্তু এইটো? কি বস্তু এইটো? কি বস্তু গাইজ আপোনালোকে জানে নেকি কি বস্তু এইটো? মই কিন্তু ধৰিব পৰা নাই। জানা ইয়াতে চাওক কেনেকুৱা এটা। তো আমি এতিয়া তাৰ পৰা আহিলোঁ, এতিয়া যাই আছোঁ নেতাই ধুবুনী ঘাটলৈ। তো আপোনালোকক দেখাম, চাই থাকক আপুনি। তো ফাইনেলি আমি জেগা আহি পালোঁ। ইয়াকে কয় নেতাই ধুবুনী ঘাট। ইয়াতে মানে আগতে আপুনি শুনিছেই চাগে, বেউলা লক্ষিন্দাৰ আৰু বেউলা লক্ষিন্দাৰক যে সাপে উঠাইছিল, তাতে মানে ইয়াতে মানে এখন সেই চিন আছে কিছুমান শিলত। তাত চা এইকেইটা মানে ফেলৰ খুন্দা বুলি কয়। কলগছৰ এইকেইডাল মানে খুন্দা লগা চিন। যেতিয়া মানে সাপে উঠাইছিল, ফেলত ভাই দিছিল নদীত ভাই দিয়াতে মানে ইয়াতে মানে খুন্দা লাগিছিল বুলি কৈছে। কিমান দূৰ সঁচা মই নাজানো, ইয়াতে মানে বহুতে কয়।
এইফালৰ পৰা আপোনাক দেখাই দিছোঁ চাই লওক ইফালেদি সাপ যোৱা ৰাস্তা এডাল আছিল বোলে কিবা ইয়াতে মানে ভেলখন আহি খুন্দা লাগিছিল এইডালে সাপ যোৱা ৰাস্তা থাকে ইয়াতে ৰঙা ৰঙা সেই মানে সেই মাৰ্ক কৰা আছে ইয়াৰ এইডালে মই দেখাই আছোঁ আপোনালোকক ভাল কৰি বুলি কয় ইয়াতে মানে ভেলখনক গেলে আহি হয়তো বিষটো মানে উজাই লৈ গৈছিল সাপডালে সেইটো হ'ব পাৰে মানে নাজানো এইডাল সাপ যোৱা ৰাস্তা আপোনালোকক দেখাই দিছোঁ এইডালে সাপ যোৱা ৰাস্তা আপুনি চাফা তাফা কৰে ন হয় হয় ইয়াতে মানে আপুনি অহা যোৱা ইফালেদি কৰে অঁ আৰু ইয়াতে এই ভেলখন সেইটো ন আগৰ মানুহে কিমান আহে আজিকালি আহে না আজিকালি কম আহে ন অঁ অঁ আৰু এই লগতে সেইডাল সাপ যোৱা ৰাস্তা ন অঁ অঁ ঐ পাথৰটোত এইটোত এই আগতটোত এই আগৰ সেই চিনডাল তেতলিৰ তলৰ পৰা এডাল আছে অঁ 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 উপায় নাই আৰু মানুহো কম অহা কৰিছে ন আজিকালি মানুহ লেতেৰা হৈ আছে আগতে মানে বহুত মানুহ আছিল দেখোন মানে এতিয়া ইয়াৰ পৰা যাওঁ ইয়াতে মানে আগতে বহুত মানুহ আছিল এতিয়া মানে মানুহবোৰ কমিছে জেগাবোৰো ইমান লেতেৰা হৈ আছে মানে চোৱা চিতা কৰা আগতে বামুণ এজন আছিল এতিয়া মানে এই মাইকীজনে কৰে ইয়াতে মানে মানুহবিলাক আহিব লাগে চালে ভাল জেগাবোৰ তেতিয়া মানে উন্নতি হয় ইয়াতে মানে বহুত মানুহ অহা কমিছে আমি দেখা বুলি আহিলোঁ সিমান চাব লগা জেগা নাই কিন্তু যেখানটি মানে সেই আৰু ইতিহাস বুলি কয় ইতিহাসৰ মানে বহুত পুৰণা বস্তু ইয়াতে আছে তো আপোনালোকেও আহিব হাজোত আহিলে অকল মাধৱ কেদাৰ চাম বুলি আহিলে ইয়াতো এবাৰ সোমাই যাব চাব লগা বস্তু আছে ইয়াতে তো এইখিনিয়ে আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব